জাগৃতি মহিলা সমিতিয়ে যি ৰূপালী জয়ন্তী বৰ্ষ পাতিছিলে তাত আজি এঞ্জেলা চাংমাই অহাৰ কথা আছিল, কিন্তু স্বাস্থ্যজনিত কাৰণত আহিব নোৱাৰিলে। সেইকাৰণে মনটো ভাল লগা নাই, চাবলৈও নগ'লোঁ, ঘৰতে শুই আছোঁ আৰু। বাইদেৱেনো কি কৈছিলে, কি কাৰণে আহিব নোৱাৰিলে, দুআষাৰ শুনকচোন, ভিডিঅ'টো চাই সম্পূৰ্ণ। নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। জাগৃতি মহিলা সমিতি অসম গোলাঘাট কমাৰবন্ধাত তেখেতলোকৰ ৰূপালী জয়ন্তী বৰ্ষ আছিল। এই অনুষ্ঠানটি আয়োজন কৰিছিল আৰু তাত আমাক এটি দায়িত্ব দিছিল নিৰ্দিষ্ট বক্তা, কিন্তু কিছু শাৰীৰিক অসুস্থতাৰ বাবে সেই অনুষ্ঠানটিত উপস্থিত থাকিব নোৱাৰিম। কালি আমি তেখেতলোকক জনাইছো, আজি যিহেতু অনুষ্ঠানটি আছে 2000 চনতে প্ৰতিষ্ঠা কৰা জাগৃতি মহিলা সমিতি অসম, তেখেতলোকৰ এই অনুষ্ঠানটিত উপস্থিত থকাৰ খুব হেঁপাহ আছিল, কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে মই যাব নোৱাৰিলো। আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। পৰৱৰ্তী সময়ত আপোনালোকৰ অনুষ্ঠানৰ প্ৰতি পূৰ্ণ সহযোগিতা থাকিব। অনুষ্ঠানটি আপোনালোকৰ সফল হওক আৰু উদ্যমী মহিলাসকলৰ বাবে ইমান সুন্দৰকৈ আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিছে। কৰ্মস্পৃহা থকা প্ৰতিগৰাকী নাৰীক আমি সন্মান কৰোঁ আৰু আপোনালোকৰ এই অনুষ্ঠানটোত জড়িত হৈ থকা প্ৰতিগৰাকী নাৰীলৈ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই জাগৃতি মঞ্চক, জাগৃতি মহিলা সমিতিক আপোনালোকে